হেল্ল' বন্ধুসকল, কেনে খবৰ? আজি আমি কথা পাতিম বন্ধুসকল, যদি আপোনালোকে আপোনাৰ এনআৰচিত ড্ৰাফটত কোনোবা পৰিয়ালৰ নাম অহা নাছিল তেনে আপুনি ৰিক্লেইম কৰিছিল আৰু এতিয়া আপোনালোকৰ হিয়াৰিঙৰ লিষ্টত আপোনালোকৰ নামটো আহিছেনে নাই, আকৌ হিয়াৰিঙত যাব লাগিবনে নাই, সেইটো আপুনি কেনেকৈ চেক কৰিব? তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই কামটো কৰিবৰ হ'লে আপুনি প্ৰথমতে আপোনাৰ যিকোনো এটা মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। আপুনি ক্ৰম কৰিব পাৰে, গুগল কৰিব পাৰে বা যিকোনো মই মোৰ ফালৰ পৰা মোৰ ক্ৰম ব্ৰাউজাৰটোকে অ'পেন কৰি লৈছোঁ। তাৰপিছত ইয়াত আপুনি চাৰ্চ বাৰত লিখিব লাগিব nrc.nic.in nic.in। তাৰপিছত আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত ঠিক এনেধৰণৰ এটা ইণ্টাৰফেচ আহি যাব। অলপ সময় দিব। হয়, এইটো আহি গৈছে মোৰ সন্মুখত আৰু আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তেতিয়া আপুনি অলপ জুম কৰি ল'ব, বস্তুটো অলপ জুম কৰি ল'ব। তাৰপিছত ইয়াত লিখা আছে চাওক NRC হাইলাইট, এইটো তাৰ ঠিক তলতে এইটো লিখা আছে চাওক এইটো চাওক ক্লেইম হিয়াৰিং শিডিউল পৰ্টেল। এইটো আপুনি এইটোতে ক্লিক কৰক আৰু ক্লিক কৰি অলপ সময় ৰ'ব। তাৰপিছত চাওক ইয়াতে লিখা আহিছে আপোনাৰ ইণ্টাৰ ARN। তাৰপিছত আপুনি ইয়াতে আপোনাৰ ARN নম্বৰটো এণ্টাৰ কৰি দিব। মই মোৰ ARN নম্বৰটো এণ্টাৰ কৰি দিছোঁ 10183050। বন্ধুসকল, ARN নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত এটা চেপ্টাৰ ওপৰত দেখা পাই আছে, পাবই আপুনি এইটো চেপ্টাৰ। আপুনি এইটো আপোনাৰ ইয়াত আপুনি এণ্টাৰ কৰি দিব। যেনেকৈ আছে তেনেকৈ বন্ধুসকল মই ইয়াত এণ্টাৰ কৰি দিছোঁ। মোৰটো কেপিটেল L, কেপিটেল U, স্মল V, কেপিটেল W, কেপিটেল C আৰু 2। তাৰপিছত আপুনি চাৰ্চ বাৰত ক্লিক কৰি দিব। এইটো আপোনাৰ চাৰ্চ বাৰ, এইটোত আপুনি ক্লিক কৰক। অলপ সময় ল'ব। তাৰপিছত চাওক আপোনাৰ তলফালে আহি গৈছে, এইবিলাক আহিছে আপোনাৰ তলফালে। এই যি আপোনালোকৰ যদি থাকে আহি যাব। আৰু যদি NRC নটিচত আপোনাৰ হিয়াৰিঙৰ দৰকাৰ নাই তেন্তে হ'লে অলপ আহিব। যদি ড্ৰাফটত আকৌ দিছে আহিব। আৰু মোৰ আহিছে, এইটো চাওক এইফালে আহি গৈছে। ঠিক বন্ধুসকল, তেনেহ'লে আজি ভিডিঅ'টো ইমানলৈকে আছিল। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, নিশ্চয় ভাল লাগিব, কাৰণ এইটো ভিডিঅ' আপোনাক বহুতো হেল্প কৰিব। আপুনি হিয়াৰিঙৰ কেনেকৈ বিচাৰে সেইটো চাই ল'ব আপোনাৰ নিজৰ মোবাইলৰ ফালৰ পৰা। তো বন্ধুসকল, এইটোৱে আছিল আজিৰ কাৰণে। আকৌ মিলিম অহা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।